হেল্ল' গাইজ, মই আজি আইচক্ৰীম বনাম। মই কালি ৰাতিয়ে চাউলখিনি তিয়াই থৈছিলোঁ। এতিয়া এটা পেন লৈছোঁ। পেনত মানে পায়স যেনেকৈ বনাওঁ আমি, পায়সৰ দৰে লাৰি লাৰি তাৰপিছত এখনে চাকনি লৈছোঁ। চাকনি টিফিনত মানে মই এইখিনি দিছোঁ। দি কিনে মানে লাৰি 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 ক্ৰীম টাইপ ওলাই ল'ব লাগিব। ক্ৰীম টাইপ ওলাই যেতিয়া যাব, পূৰা ধুনীয়াকৈ আপুনি দেখা পাব, পূৰা ক্ৰীমি টাইপ হ'ব অলপমান। তাৰপিছত কৰি কৰি গোটেইখিনি মই কৰি ল'লোঁ। তাৰপিছত এইখিনি মোৰ ক্ৰীম টাইপ হৈ গৈছে বৰ্তমান। এতিয়া মই এড কৰিম অলিভ অইল। যিকোনো অলিভ অইল ল'ব পাৰে আপোনালোকে। মই 2 চামুচ অলিভ অইল দিম। 2 চামুচ অলিভ অইল দিম। তাৰপিছত ধুনীয়াকৈ মানে লাৰি দিম। তাৰপিছত মই এড কৰিম নাৰিকল তেল। নাৰিকল তেলো 2 চামুচ দিম। নাৰিকল তেল ধুনীয়াকৈ 2 চামুচ দিলোঁ। তাৰপিছত মই দিম গাখীৰ 2 চামুচ দিলোঁ। গাখীৰখিনি দিয়াৰ পিছত ধুনীয়াকৈ নৰম নোহোৱালৈ ফেটিব লাগিব। একদম ধুনীয়াকৈ একদম ফেটি একদম নৰম কৰি পেলাব লাগিব। ফেটি গোটেইখিনি বস্তু যেতিয়া মিক্স হ'ব, আপুনি নিজে গম পাই যাব, পূৰা ধুনীয়া ক্ৰীমি টাইপ এটা আহিব। তাৰপিছত ক্ৰীম নিচিনা যেতিয়া হৈ যাব, আপুনি অলপ দেৰি কাৰণে ফ্ৰিজত থৈ দিব। তাৰপিছত আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ স্কিনৰ কাৰণে বহুত ভাল।